Good evening everyone. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকৰ খবৰ ভাল আৰু মোৰ বৰ্তমান খবৰ ভালে আৰু মানে আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি মানে কৰিব পৰা নাই আৰু আজি বহুত কামো আছিলে আৰু হে কাম বন কৰি মেলি ভাত পানী খাই মেলি আজৰি হলো অকমান শুই কৰি উঠি এতিয়া ওলাইছো এফালে যাম আৰু মানে দেৰি দিনৰ পৰা বাহিৰত মানে অকমান ওলাই যোৱা নাছিলো তাকে ভাবিছো আজি অকন ফুৰি আহো তাকে ক'ত যাওঁ কি কৰো আপোনালোকক দেখাই যাম তেতিয়া ব্লগটো চাই যাব bangun asak কোনটো লৈছা বাবা কোৱা হাই ক'ত আহিছা তুমি বাহিৰত আহিছোঁ বাহিৰত ক'ত আহিছা মান চাবলৈ ক'ত আহিছা আজি মন ভাল লাগিছে অঁ কিয় ভাল লাগিছে মনটো ডাঙৰ হাত চাব আহিছোঁ অঁ কাৰ লগত ফুৰিছা মই দেউতাৰ লগত ভাল লাগে মানে আজি প্ৰায় 2-3 মাহৰ মূৰতে প্ৰায় ওলাই অহা নিচিনা বুলি ক'ব পাৰি মানে ধেৰ দিন ওলাই অহা কৰা নাছিলে আৰু আজি মানে ওলাই আহিবলৈ পাই তাৰ মনটো বহুত মানে ভাল লাগিছে কিমান আৰু ঘৰতে সোমাই থাকিব দেউতাকে মাছ চাই আছে আৰু মাছৰ সময়তে আমি ইয়াৰ পৰা আকৌ যাম বাইকত চুলিখিনি উৰি গৈছে কি কৰি আছে টেষ্টিমলে কৈ দে টেষ্ট হৈছে হাতে কৈ দে হাতে কেনেকৈ ৰোৱা এটা সোমাই দিয়া কি কৰিছা হাই কৈ দে ধুনুকে কা জলদি খোৱা Oh my god. পিজ্জা টেষ্টি নে আৰু এতিয়া ঘৰৰ কেইটামান সৰু সুৰা বজাৰ আছিলে সেইকেইটা কৰি ল'লোঁ আৰু বিশেষকৈ তাৰ কাৰণে নিবলগীয়া আছিলে মাকৈ সেয়াও লৈ ল'লোঁ গুড মৰ্ণিং এভৰিৱান কালি আৰু ফুৰি অহাৰ পিছত সেইখিনিতো আপোনালোকক দেখাইছোৱেই আৰু ভিডিঅ' কৰা মানে নহ'ল আৰু বহুত ভাগৰো লাগিলে তাৰপিছতে আৰু কালি তেনেকৈ ব্লগটো সেইটো কাৰণে আৰু আৰম্ভ কৰা নহ'ল আৰু আজি এতিয়া ৰাতিপুৱাই ব্লগটো এতিয়া আৰম্ভ কৰিছোঁ গা পা ধুই মেলি এতিয়া আজৰি হ'লোঁ আৰু এতিয়া আহিছোঁ মই পাকঘৰলৈ আৰু চাওঁ কি বনাই আছোঁ মই
আজিৰ ৰেচিপিটোৰ বাবে মোক লাগিব কিচমিচ কেইটামান আৰু অকণমান কাজু আৰু 2 খিলামান তেজপাত আৰু 2 চামুচ সৰিয়হ পিচি লৈছোঁ, অকণমান জিৰা পিচি লৈছোঁ, আদা নহৰু আৰু এটা পিঁয়াজ, এটা বিলাহী আৰু অকণমান ৰংগুড়া আৰু পাঁচফোৰণ আৰু শুকান জলকীয়া 2-3টা লৈছোঁ। এতিয়া এইফালে লৈছোঁ 4 পিচ মাছখিনি নিমখ হালধি সানি লৈছোঁ। এতিয়া কেৰাহীখন পাতি লৈছোঁ গৰম কৰি আৰু এতিয়া ইয়াত দিছোঁ সৰিয়হৰ তেল আৰু এতিয়া এনেকৈ মাছকেইপিচ ভাজি ল'ম আৰু মাছখিনি ভাজা এতিয়া প্ৰায় হৈ গৈছে। এতিয়া মাছখিনি আমি লাহেকৈ উঠাই ল'ম ইয়াৰ পৰা আৰু এতিয়া বাকী থকা তেলখিনি ইয়াতে দিছোঁ জলকীয়া আৰু পাঁচফোৰণ আৰু তেজপাত আৰু এইখিনি দি অকণমান সময় লৰাই ল'ম আৰু ইয়াতে দিম এতিয়া পিঁয়াজ আৰু এইখিনি অকণ সময় লৰাই এতিয়া দিছোঁ বিলাহী আৰু এইখিনি অকণ সময় ভালকৈ লৰাই ল'ম আৰু ইয়াত দিছোঁ হালধি আৰু এতিয়া এইখিনি গোটেইখিনি আকৌ অকণ সময় লৰাই ল'ম আৰু ইয়াত দিম এতিয়া আমি নহৰু, এইখিনি গোটেইখিনি ধুনীয়াকৈ লৰাই ল'ম এতিয়া ইয়াত দিছোঁ কেইটামান কাজু আৰু কিচমিচ আৰু এইখিনি ভালকৈ লৰাই ল'ম আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি ৰাখিছোঁ। হাই কৰি এনেদৰে লৰাই এইখিনি ভাজি থাকিব লাগিব অকণ সময়। তাৰপিছতে ইয়াত দিম এতিয়া পিচি ৰখা সৰিয়হখিনি, এনেদৰে সৰিয়হখিনি আমি ইয়াত দি ল'ম, দি পেলাই আকৌ হেতা পাতেৰে লৰাই অকণ সময় সৰিয়হখিনি ভাজি ল'ম আৰু এতিয়া ইয়াত দিছোঁ পিচি ৰখা জিৰা আৰু জিৰাখিনি এনেদৰে অকণ সময় লৰাই ভাজি ল'ব লাগিব, চাব যাতে মছলাখিনি লাগি নাযায়। ইয়াত আকৌ অকণমান পানী দি এনেদৰে মছলাখিনি ভাজি আছোঁ আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি ইয়াত নিমখ আৰু নিমখখিনি দি এনেদৰে হেতা পাতেৰে আকৌ অকণ সময় লৰাই ভাজি থাকিম আৰু এতিয়া এয়া হৈ গৈছে ভাজা। ইয়াত দিছোঁ গৰম পানী আৰু এতিয়া এইখিনি আমি অকণ সময় উতলিবলৈ দিম আৰু যেতিয়া উতলিব তেতিয়া অকণ সময় গেছৰ ফ্লেমটো হাই কৰি ৰাখিম আৰু এইখিনি ভালকৈ হেতা পাতেৰে লৰাই কাষত যিবিলাক লাগি আছে এইবিলাক ধুনীয়াকৈ চাফা কৰি ল'ম হেতা পাতেৰে আৰু এতিয়া এইখিনি উতলিব। ইয়াত দিছোঁ মাছ আৰু এতিয়া এইখিনি প্ৰায় উতলি ধুনীয়া হৈ গৈছে আৰু ইয়াত অকণমান এতিয়া নমোৱাৰ আগত চেনি দি দিছোঁ যাতে সৰিয়হৰ তিতাটো নাহে আৰু এয়া আমাৰ এতিয়া সৰিয়হ মাছৰ আঞ্জা ৰেডি হৈ গৈছে খাবলৈ। দেখাওকচোন কিমান ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া আৰু খাবলৈও বহুত সোৱাদ হয়। আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এনেকৈ বনাই খাই চাব আৰু খাই কমেণ্ট কৰি জনাব যে আজিৰ ৰেচিপিটো কেনেকুৱা লাগিলে। আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।